গুড মৰ্ণিং। আজি পথাৰ ফালে আহিছোঁ। চাওকচোন ইমান ধুনীয়া হৈছিলে পথাৰখিনি এবাৰ। চাওক গোটেই মানে একদম মাটি ফাটি গৈছে চাওকচোন। এয়া ৰ'দটো এইবাৰ বৰষুণ নিদিবই নে কিয়ে নে একদম জ্বলি গৈছে, দেখিছে নাই এইবোৰ? চাওক একদম জ্বলি গৈছে একদম গোটেই ৰোৱাবোৰ। আৰু ৰ'দ ইমান টিকা ফটা ৰ'দ চাওক। বাপৰে গোটেই কিনে একদম ফাটি গৈ আছে একদম সেইবিলাক। আগত অলপ বাম মাটিবিলাক হেৰি আছিলে, এইবিলাক আগত পানী থাকে, এতিয়া পানী চানী নাই। চাওক ইমান ধুনীয়া হৈছিলে পথাৰটো বা, এতিয়া ফাটি মেলি অৱস্থা নাই। কিমান হেৰি হৈছে, কি ধুনীয়া হৈছিলে, একদম জ্বলি গৈছে ওপৰতো একদম পূৰা জ্বলি গৈছে আৰু শেষ হৈ গ'ল আৰু। বৰষুণ নিদিলে সেইটো কি হ'ব আৰু।